নমস্কাৰ অগ্নিপ ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ, অকণমান অসুস্থ হৈ আছিলোঁ আৰু গাঁৱত কিছুমান কাম আছিলে, আমাৰ ভাগৱত আছিলে, শংকৰ উৎসৱ আছিলে, এইবিলাকত অকণমান বিজি হ'ব লগা হৈছিলে আৰু দুদিনমানৰ পিছত ভিডিঅ'টো আপোনালোকৰ মাজলৈ পুনৰলৈ আগবঢ়াই দিছোঁ। আজি আচলতে কি হ'ল, কথাটো ৰাতিপুৱাই শুই উঠিয়ে পূৰা ৰ'দ দিছে আৰু ৰ'দ দেখি আচলতে ভালো লাগিছে, কিন্তু ঠাণ্ডা এতিয়া অকণমান কমি আছে। ঠাণ্ডা আকৌ ঘপককৈ ফোন কৰি পেলাই ঠাণ্ডা মঙাই দিছোঁ, কিয় দুদিন চলিব, বেছি দিন নাই যদিও 2 এদিন ঠাণ্ডাতে চলিব। আৰু আজি আচলতে এটা বিশেষ কাৰণে মই হস্পিটেল যাব লাগিব, এটা পেটৰ আল্ট্ৰাচাউণ্ড কৰিম বুলি ভাবিছোঁ। মানে অকণমান বিষ হৈ থাকে পেটৰ, আল্ট্ৰাচাউণ্ডটো কেনেকৈ কৰে আৰু তাৰ সবিশেষ ৰিপৰ্ট কেনেকৈ কৰে বা কি কৰে আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ, আজি দিনটো কাৰ্যসূচী আপোনালোকৰ লগত দেখুৱাবলৈ চেষ্টা কৰিম। এইটো চাওক, এটা বিশেষ জিৰা উলিয়াইছে কোম্পানীয়ে, কালি আহিছিলে, মই এয়া এনেকৈ ওলমাই থৈছোঁ আগফালে। আৰু আচলতে এই জিৰাৰ কেজি, গোটা জিৰা যিটো আছিলে, গোটা জিৰাৰ কেজি মানে আপোনালোকৰ 1000 নে 950 এনেকুৱা হৈছে। সেইকাৰণে এইটো এটা কোম্পানীয়ে নতুনকৈ উলিয়াইছে, নাগৱান বুলি। আচলতে চাওক, বাহিৰা এটা কোম্পানীয়ে কি কৰিছে, এনেকৈয়ে জিৰা বনাই পেলাই এটা কোম্পানী এটা লঞ্চ কৰি পেলাই চলি আছে ধুনীয়াকৈ, কি ষ্টেণ্ডাৰ্ডকৈ বনাইছে চাওক। এই কামটো যদি আমিও ইয়াত কৰিব পাৰোঁ, যে গোটা জিৰা আমি কিনি লৈ আহিলোঁ 1 বস্তা, বা 30 কেজি বস্তা থাকে, 1 বস্তা কিনি আনিলোঁ, কিনি পেলাই আমি এনেকুৱা পেকেট আমি নিজৰ এটা নামাকৰণ কৰি পেলাই যদি আমি ইয়াত কৰি লওঁ, তেতিয়া আমাৰ কিছুমান ল'ৰা খুব ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিব, আমাৰ কিছুমান ল'ৰা ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিব। আৰু এয়া দেখিছে কি ধুনীয়াকৈ সজাই দিছে, কিন্তু মাল ভিতৰত বেছি নাই। এই যিকণ গোল দিছে, এই গোলকণৰ মাজতে মাল আছে আৰু নামাকৰণ কৰি দিছে আৰু 2খন ফটোও লগাই দিছে। আমি যদি কি কৰোঁ, যেতিয়া মই যেনিবা মোৰ BM ষ্ট'ৰ নামতে এখন যেনিবা মই খুলিছোঁ, ইয়াত ধুনীয়াকৈ BM ষ্ট'ৰ বুলি লিখি পেলাই ইয়াত যদি এনেকৈ কৰি পেলাই 2জনমান মানুহ লগাই পেলাই আমি যদি এইটো পেকেটটো বৰ বিশেষ নাই, চাওক পিছফালে লগাই পেলাই ষ্টেপল মাৰি দিছে ধুনীয়াকৈ, আৰু বহুত পিপি লগাই দিছে, এনেকুৱা পিপি লগাই দিছে আৰু ধুনীয়া এডাল হেঙাৰ দি দিছে লগত। এই কামবিলাকে যদি আমি ইয়াত অসমতে কৰিব পাৰোঁ, তেনেহ'লে আমাৰ অসমৰ বস্তু বিক্ৰী হৈ যাব, আমি বাহিৰলৈ কাম কৰিব যাব নালাগে। এই ভিডিঅ'টোৰ যোগে আপোনালোকক আহ্বান জনাইছোঁ মই সকলোকে, মোৰ ভিডিঅ' যিসকলে চাই, যে বাহিৰত গৈ ছিকিউৰিটি গাৰ্ড কৰি থকাতকৈ আমি অসমতে থাকি পেলাই নিজে স্বাৱলম্বী হ'ব পাৰোঁ আচলতে। চাওক, তাৰ এটা মই আজি উদাহৰণ আপোনালোকক দাঙি ধৰিছোঁ। এই নাৰিকল ল'লোঁ, এই কেৰেলীয়ান নাৰিকল বুলি কয়, এনেকুৱা বস্তা আপোনাৰ 175 থাকে, 1 বস্তাত 175ৰ 3টা বস্তা এনেকুৱা ল'লোঁ আৰু হ'লচেল মাৰিব লৈছোঁ। চাওক, নাৰিকলৰ পিচবিলাকো খুব ধুনীয়া ডাঙৰ পিচ আছে। আৰু এতিয়া হ'লচেল আচলতে এইটো 100 টকাত যদি হ'লচেল নিয়ে, তেনেহ'লে সি যদি 20টা নিয়ে, তেনেহ'লে তাৰ 20 টকাকৈ পৰিব এটা নাৰিকলত, মানে 20টাত 400 টকা পৰা এটাত 20 টকাকৈ পৰিব। তেওঁলোকে 40 টকাকৈ বেচিব পাৰে, 80 টকা যোৰা বেচিব পাৰে। যিহেতু মই অলপ দিনৰ আগত কিনি আনিছিলোঁ, 80 টকা যোৰা লৈছিলে। আৰু যদি খুচুৰা কোনোবাই ঘৰত খাবলৈ নিয়ে, তেনেহ'লে 25 টকাকৈ পিচ পৰিব। খুব ধুনীয়া এটাও মিচ নাই নাৰিকলৰ, কেৰেলীয়ান নাৰিকল। এয়া দেখিছে কিমান ধুনীয়া ডাঙৰ চাইজৰ। আৰু এখন গাড়ী আহিছিলে আৰু গাড়ীৰ পৰা ল'লোঁ 3 বস্তা, 100 টকাত মই 4টাকৈ এতিয়া দি আছোঁ, যদি কাৰোবাক লাগে ভিডিঅ'ৰ যোগে কোনোবা আহিব পাৰে। আৰু দোকানখনৰ অকণমান আগফালৰ পৰা ভিডিঅ' কৰিম বুলি ভাবিলোঁ আজি। আৰু এই আগফালৰ আপোনালোকৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। এয়া এনেকৈয়ে দোকানখন মোৰ আৰম্ভ হয়। এয়া আগফালৰ চিপছ মেলি থোৱা আছে, তেনেকৈ দেখিছে। আৰু আচলতে প্ৰায়বোৰ বস্তু ৰাখিবলৈ চেষ্টা কৰিছোঁ, কাষ্টমাৰ যিখিনি মানে দৰকাৰ হয়, নিডছ হয়। আৰু এইফালে এনেকৈ চিপছৰ বাণ্ডুল আছে, নিমখ আছে এইফালে। এনেকৈ সোমাই গৈ পেলাই ইয়াত বিভিন্ন ধৰণৰ চিপছৰ যিখিনি হ'লচেল যায়, গ্লাছৰ হ'লচেল যায়, ষ্টেফি যায়, এইবিলাক বাদাম, ভুজিয়া, এনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত সজাই থোৱা আছে। আৰু এইফালে আছে আপোনাৰ যিখিনি চিপছ, এইফালে হ'ল ভুজিয়া আইটেমবিলাক 50 টকীয়া পাত্তাৰ, আৰু এইফালে হ'ল আপোনাৰ চিপছৰ তেৰেমেৰে, লেইছ, আংকুল, মেড এংগুল, কোৰভাছ, এনেকৈ ধৰি নুডিছ, এনেকৈ ধৰি পেলাই চিপছবিলাক মেলি থোৱা হয়। আৰু ইয়াতে ৰাখোঁ মই আলু পিঁয়াজ, এনেকৈ ৰাখোঁ। কিন্তু আলু পিঁয়াজৰ গুদামটো মোৰ পিছফালে আছে, যিহেতু ইয়াৰ পৰা খুচুৰা বিকি যায় 1-2 কেজি। আলু পিঁয়াজ নহৰু মই পাছফালে ধুনীয়াকৈ এনেকৈ মেলি থওঁ। আৰু মেলি থোৱা তাৰ লগত দোকানত ধুনীয়াকৈ খেলি আছোঁ। চাওক, চব বিস্কুটবোৰ লণ্ডভণ্ড কৰি দিছে। মোক ধৰি উঠি গ'ল। চুমা এটা খাই দিয়া, চুমা এটা দিয়া। হ'ব। ইচ এইফালে চোৱা, এইফালে চোৱা। এই নহৰু এটাৰ লগত খেলি আছে, চাওক। ইচ ৰাম, ইমান ফূৰ্তি দেহা, ইমান ফূৰ্তি লাগিছে।
চুমা এটা দিয়া চুমু এটা দিয়া চুমু এটা দিয়া চুমু এটা দিয়া চুমু এটা দিয়া আৰু এটা দিয়া আৰু এটা দিয়া দিয়া এই বিস্কুট ইয়াত এনেকৈ মেলি থওঁ যে গোটেই বিস্কুটবিলাক এয়া অপাৰেশ্যন কৰি থাকে মানে চাব দেই গোটেই বিস্কুটবিলাক কেনেকৈ টানি মেলি চেজ কৰি দিয়া আহিছা অঁ সেইটো মিমি দেহা এই বিস্কুট চব টানিব এতিয়া দাদা এইটো কি এইটো কি এইটো 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 কি এইটো 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 কি এইটো এইটো নহৰু এটা লৈ আছে হাতত এইটো কি অঁ মোক দি দিছা আকৌ নিদিয়া দেখোন দিয়া আকৌ দিয়া এইটো কেলৈ উলিয়ালা এইটো কোনে উলিয়ালে এইটো এইটো নালাগে এইটো থৈ দিয়া যা কৈ দিয়া আৰে এয়া মই উলিয়াওঁ আকৌ ঠিক ফটো আৰে এনেকৈ কৰি থাকিলে কেনেকৈ হ'ব নেপায় নহয় নেপায় এইফালে আহা হাঁহি দিয়া দেহা হাঁহি দিয়া এইয়া চাওক অপাৰেশ্যন চাওক মোক নালাগে তুমি খোৱা তুমি খাই দিয়া কৰি নাখায় চি নাখায় দেহা নাখায় হাঁহি এটা মাৰি দিয়া হে কৰি দিয়া এইটো মুখত দিব লাগিব আছে এখন দাঙি দিব পাৰি দৰ্জাৰ নিচিনাকৈ আৰু ইয়াতে মই বিভিন্ন ধৰণৰ বিস্কুটবিলাক এয়া সজাই থৈছোঁ ৰেগত আৰু এইফালে অলপ কছমেটিক মাল আছে আৰু এইফালে আলু পিঁয়াজ অলপ থওঁ ইয়াত খুচুৰা মালটো ইয়াৰ পৰা যায় আৰু আলু পিঁয়াজ আৰু নহৰু মোৰ পাছফালে গুদাম আছে গুদামৰ পৰা যায় আৰু ইয়াৰ পৰা যিখিনি হ'লচেল বিস্কুট বিচাৰে ইয়াৰ পৰা দিওঁ মই এনেকৈ আৰু সেইফালে আছে মোৰ পেকেট যিখিনি মাল আছে পেকেটিং মালখিনি মই সেইফালে থওঁ আটা দালি চেনি এনেকৈ এটা পেকেট এইফালে লগাই থৈ দিওঁ আৰু চেচ আকৌ যেতিয়া খতম হয় পিছফালৰ পৰা আকৌ ধুনীয়াকৈ আনি পেলাই ইয়াত সজাই দিওঁ তাৰপিছত দোকানখন খালী দেখিলে বেয়া লাগে দেখি পেলাই আৰু বিভিন্ন ধৰণৰ মছলা আইটেমবিলাক আছে পাত্তা মাৰো এইবিলাক হ'লচেল মাৰি পেলাই পাত্তাবিলাক থৈ দিছোঁ আৰু এটা নতুন আইটেম আহিছিলে আজি নতুন আইটেমটো হ'ল আপোনাৰ বিকেনাৰী এটা জ্বলা ভুজিয়া SP চানা বুলি কয় এইটো 70 টকা হ'লচেল পৰে আৰু এনেকৈয়ে আৰম্ভ কৰোঁ আৰু এইফালে বিস্কুট অলপ এইফালে ৰাখি থৈছোঁ যিহেতু এইফালে বাটটো অকণমান মানে ব্লক কৰি থোৱা আছে বিস্কুট অলপ ইয়াত আনি পেলাই থৈ দিছোঁ বাটটো আৰু পিছফালে আছে আৰু ইয়াৰ পিছফালেও এনেকৈ বিস্কুট এইটো ৰুমত মই থৈ দিছোঁ ধুনীয়াকৈ এইটো নতুন কিছুমান বস্তু আহিছে এইফালে বিস্কুটৰ আইটেম ইমান লাগে বিস্কুট আছে আৰু এইখিনি চিপছ আৰম্ভ হৈছে এইফালে ধুনীয়াকৈ ৰাখিছোঁ চিপছবিলাক এইফালে আছে আপোনাৰ যিবিলাক গাখীৰ এইবিলাক 1 কেজি গাখীৰ আধা লিটাৰ 1 লিটাৰ 200 গ্ৰাম পানী আছে এয়া পানীৰ হেৰি আছে আৰু এইফালেও এনেকৈ পেকেট পানী আছে এইফালে কাৰ্টুন পানী আছে এইফালে আলু ৰাখিছোঁ এইফালে গিলাচৰ আৰু চিপছৰ তেনেকৈ আইটেম এইবিলাক ৰাখিছোঁ আলু আৰু পিঁয়াজৰ কথা কৈছোঁ আলু পিঁয়াজটো মই এনেকৈ বাকী ৰাখোঁ সদায় ইয়াত 2 বস্তা আৰু তাত পিঁয়াজ 2 বস্তা মই এনেকৈ দালি ৰাখোঁ মানুহবিলাকে আহি পেলাই বাচি পেলাই ধুনীয়াকৈ লৈ যায় আজি দিনৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিব লৈছোঁ আৰু আচলতে অসমীয়া বেপাৰ কৰিবলৈ অসমীয়া মানুহে আচলতে খুব লাজ কৰে কিন্তু ময়ো প্ৰথম অকণমান কুণ্ঠাবোধ কৰিছিলোঁ বেপাৰ কেনেকৈ কৰি মানুহে হাঁহিব নেকি কিন্তু টকা 35,000 টকাৰ মই বেপাৰ আৰম্ভ কৰি পেলাই আজি মই মোৰ বেপাৰখনত আজি মই 10-15 লাখ টকাৰ মাল ৰাখিব পাৰিছোঁ মই ক'তো এটকাও ধাৰ নোলোৱাকৈ কোনো এটা বেংকৰ পৰা ফাইনেন্স নকৰাকৈ মই আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু আচলতে সেই আগবঢ়াৰ একমাত্ৰ কাৰণ হ'ল সততা আৰু মোৰ ব্যৱসায়ৰ প্ৰতি থকা শ্ৰদ্ধা আৰু বিশ্বাস আৰু কাষ্টমাৰৰ যিখিনি মোৰ গ্ৰাহক আছে গ্ৰাহকখিনিৰ আশীৰ্বাদ আৰু সেইকাৰণে মই ভিডিঅ' যোগে আহ্বান জনাইছোঁ যে আমি অসমীয়া মানুহখিনিয়ে বা বেলেগৰ মানে অধীনত কাম নকৰি এটা সৰুকৈ নিজে ব্যৱসায় আৰম্ভ কৰিলে এদিন সেই ব্যৱসায়টো আমি ডাঙৰ কৰিব পাৰিম এতিয়াও মোৰ দোকান যথেষ্ট সৰু হৈ আছে বেলেগৰ তুলনাত যথেষ্ট সৰু হৈ আছে আৰু ভৱিষ্যত দিনত মই আৰু দোকানখন আৰু ডাঙৰ কৰিবলৈ বা আৰু বিভিন্ন ধৰণৰ মাল দোকানত ৰাখিবলৈ মই চেষ্টা কৰিম আৰু আজি অসমীয়া বেপাৰী হিচাপে মই নিজকে অসমীয়া গিৰি দেখাব বিচাৰিছোঁ আৰু গৌৰৱ কৰিব বিচাৰিছোঁ যিহেতু মই কাৰোবাৰ এটকা
ধাৰ নোলোৱাকৈ আৰু মই বেপাৰখন কৰিব পাৰিছোঁ। আৰু মোৰ দোকানত মই নিজেই মালিক, নিজেই কৰ্মচাৰী, মই কাৰো কথা শুনিব লগা হোৱা নাই। কোনোবা ওপৰৱালা আছে, মোক কিবা এটা কথা ক'ব, মই সেই কথাটো মই মানে শুনিব লগা হোৱা নাই। বিভিন্ন ধৰণৰ আগতে কাম কৰিছোঁ যদিও বিভিন্ন ধৰণৰ প্ৰেছাৰ্ছ থাকে, কিন্তু আজি বেপাৰখন কৰি লৈ মই নিজে খুব সুখী অনুভৱ কৰিছোঁ। যিহেতু মোৰ লগতে মই দুজনকৈ মানুহক মই পোহপাল দিব পাৰিছোঁ। কেনেকৈ? মোৰ দোকানৰ পৰা যিখিনি মাল যায় বেলেগ দোকানলৈ, তাত এজন ড্ৰাইভাৰ যায়, এজন লাইনমেন যায়। সেই লাইনমেনজনৰ পৰিয়ালটো আজি মই পুহিব পাৰিছোঁ। মই তেওঁলোকক দৰমহা প্ৰদান কৰিছোঁ, লাইনমেনজনক, আৰু ড্ৰাইভাৰজনকো মই দৰমহা প্ৰদান কৰিছোঁ। সেই আজি দুজন মানুহ মই চলাব পাৰিছোঁ। আৰু ভৱিষ্যত অনাগত দিনজনত যাতে মই এই দুজনৰ পৰা 10জন হয়, 10জনৰ পৰা 50জন হয়, সেইটো মই আপোনালোকে আশীৰ্বাদ কৰিব। আৰু ইমানে আজি আছিল ভিডিঅ'টো। যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।